গাব দিলে গাব পাৰিব নে গাব পাৰিব কোনে কোনে গাব অ'কে থেংক ইউ এবাৰ এনে চেষ্টা কৰিছোঁ আপোনালোকৰ লগত তোমাৰ উশাহতে যে মই তুমি জানা দে তোমাৰ সপোনতে যে মই লখিমপুৰত বহুতবাৰ আহিছোঁ আৰু লখিমপুৰৰ ৰাইজক গোটেই অসমৰ ভিতৰতে ধুনীয়া বহুত বেছি জোৰে গাইছে আজি অকণমান জোৰটো কম পাইছোঁ মই কিন্তু দেই অকণমান জোৰে তোমাৰ উশাহতে যে মই তুমি জানা দে তোমাৰ সপোনতে যে মই তুমি বুঝা দে বঢ়িয়া একো না ঠিক কৰি দিম মই এইটো লাজ অকণমান লাজ হৈ আছে হয়নে লাজ কৰিছে কাৰোবালে একো নাই অঁ আপোনালোক কৰা নাই বিৰাট নিলাজ দেই এইবোৰ গাইছোঁ গীতটি আমি য'তে গীতটি পৰিৱেশন কৰোঁ আমি ৰাইজক এটা অনুৰোধ কৰিছোঁ এই যে আপোনালোকৰ হাতত তৰাবিলাক জিলিকি আছে ফ্লেছ লাইটৰ ৰূপত মোবাইলৰ ফ্লেছ লাইটবিলাক যদি অন কৰি ল'ব পাৰে আমি নকাৰীখন আজি লৈ ল'ব বিচাৰিছোঁ আমাৰ মোবাইলৰ কেমেৰা যাৰ ফোনত বেটাৰী আছে আৰু যাৰ নাই কোনো কথা নাই থেংক ইউ এবাৰ চেষ্টা কৰিছোঁ আজি আপোনালোকৰ মাজত থেংক ইউ ছ' মাছ কাৰ আছে শুনো চাওক বেছি ভাল লাগিল খুব ধুনীয়া থেংক ইউ ছ' মাছ Thank you so much.